হাই ফ্ৰেণ্ডছ, আজি ডাঙৰ বাইদেউৰ ঘৰত ভাতৰ নিমন্ত্ৰণী। তাকে আজি আমি যোৰহাট আহি পালোহি আৰু গুৱাহাটীৰ পৰা দাদা বৌ আহিছে। দাদা বৌৰ লগতে আজি মই বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ আৰু দাদা বৌৰ ল'ৰা দুটাও আহিছে আৰু বাইদেৱে ফুল খুব ভাল পায়। ইমান ধুনীয়াকৈ ফুলৰ গাৰ্ডেন এখন বনাইছে। আপোনালোকে চাবচোন, ইমান ধুনীয়া ধুনীয়া ফুল আছে। বাইদেউ ভিনদেউ দুইজনে কৰে। ফুলেই নহয়, বিভিন্ন ধৰণৰ শাক পাচলিও লগাইছে দেই, আৰু শাক পাচলিবিলাক আপোনালোকক দেখাম কেনেকৈ কৰিছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। ইয়াত কি কৰিলোঁ, তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাওঁ। আৰু এয়া দেখাই দিছোঁ, এয়া বাইদেউৰ ঘৰ। এয়া ফুল লগাইছে এইফালে আৰু ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ। আৰু এনেকুৱা ধুনীয়া গাৰ্ডেন এখন হ'লে মনটোৱে মানে ওলাই আহিলে মনটো কিবা ভাল লাগি যায়। ফুলনিখন দেখিলেই মনটো ভাল লাগে। দাদা বৰ ল'ৰাকেইটা, এইটো সৰু, এনেকৈ কৈ দিয়া, হাই কৈ দিয়া। পাছত থকাটো ডাঙৰ। ক'ত আহিলা? ইয়াতে বাবাটো হাই কৈ দিয়া। বা এজনীকো লগ পালে। এনেকৈ কৰা। ক'ত আহিলা কোৱা আকৌ? জেঠাই ঘৰত আহিলা। ক'ত আহিলা তুমি? কাৰ ঘৰ হয় এইটো? জেঠাই ঘৰ। জেঠাই ঘৰ আহিলা। এতিয়া কি কৰি আছা বাহিৰত? খেলি আছোঁ। খেলি আছা। এই চাইডে ধুনীয়া খেতি কৰিছে। বেঙেনা খেতি, জলকীয়া খেতি, বিলাহী খেতি, জাতিলাও, কোমোৰা ঢেৰ লগাইছে এইফালে।